হে গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এষাৰ কথা ক'ব লগা আছিলে। চাওক আমাৰ বাপেক পুতেক চেনেলটো যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ এবাৰ গৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ভিডিঅ'বোৰ চাওক। আপোনালোকে কমেণ্টত জনাওক কেনেকুৱা পালে কেনেকুৱা লাগিলে। চাওক আপোনালোকে যেনেকৈ বেলেগক ছাপোৰ্ট কৰিছে তেনেকৈ আমাকো অলপ ছাপোৰ্ট কৰক যাতে আমিও অলপ আগুৱাই যাব পাৰোঁ। চ' আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিব যেতিয়া আমাৰ ভিউজবোৰ বাঢ়িব তেতিয়া আমাৰো এটা ভাল লাগে, আমিও এটা উৎসাহিত হওঁ মানে কিবা নতুন নতুন টপিক ওলাবলৈ। চ' সেইকাৰণে কৈছোঁ সকলোৱে যোনে যোনে চাই আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু যিমান নতুন নতুন আহিছে চ' প্লিজ সকলোৱে এবাৰ যাই ছাবস্ক্ৰাইব কৰক আৰু এতিয়া যাওক ভিডিঅ'টো চাওক। এই সারা পুলিশ কিটা খাতে কি বনি দে ওই ওই বহুত দুটাৰ কাৰণে 3 মাহ সাসপেন্ডত কৰি গলো এতিয়া কোনে বসাব স্যার বন্ধ কোটে তই ই এইবাৰো পলাই গল সালা ধুত এ সালা বম দৌড়ালে বে এই ইন্সপেক্টর বলরাম তো সাসপেন্ড হওয়ার পিছত আমার পিছায় রানে ইয়ার কিবা এটা কৰিব লাগিব আৰু এই চালা এই দয়াৰাম চালা তাৰ নামহে দয়াৰাম দয়া বোলা বস্তু অলপো নাই চালা এনেকৈ যদি দৌৰি থাকিলোঁ হয় আসাম পুলিচতে চাকৰি পালোঁ হয়। কিবা এটা কৰিব লাগিব সিহঁতৰ কিবা এটা কৰিব লাগিব বল ঐ ভাই কালি ৰাতি বৰ ভয়ানক সপোন এটা দেখিলোঁ। কি হ'ব নেকি বলৰামে মোৰ বুকুত উঠি পিষ্টল লৈ আছে। এই ইয়াক কিবা এটা বটলত ভৰাব লাগিব। বটলত বহুত পেটলা আছে, নোসোমাব দেই। কি বুৰ্বক বে আজিৰ খৰচ ওলাই গ'ল বল কথা পাতিছে ভাই ফোন কর জলদি ফোন করটা ৰ নাম্বাৰটো বিচাৰি আছোঁ। হেই জলদি করটা ঐ হেল্ল' ঐ গাড়ীখন পাইছোঁ দে মাল যোগাৰ ৰাখ গৈ আছোঁ। মই কৈছোঁ তাক দে মাধৱ কাই ব্ৰেণ্ড নিউ এখন আনিছোঁ 30ৰ তলত দিলে নামানো কিন্তু মাল যোগাৰ ৰাখা গৈ আছোঁ মাল পাৰফেক্ট আছে একদম অঁ চাকাচাক চাকাচাক বল এই মাধৱ কাই এইখন আনিছোঁ ব্ৰেণ্ড নিউ চাই লোৱা দেখিছে 20 দিব পাৰিম এই মানৱ কাই 30ৰ কথা কৈছিলোঁ এটা 20ৰ কথা ক'বা এনে ইন্সপেক্টৰটো পিছত পৰি আছে কিমান কষ্ট কৰি কাম কৰিছোঁ জানা আজিকালি মালে নাপাওঁ না 20 দিব পাৰিম দে যদি নোৱাৰো দিয়া কিমান কষ্ট কৰিছা আৰে তুমি 30ত চোৱা না গাড়ী চোৱা নাকি চকচকাই আছে গাড়ী কি ধুনীয়া গাড়ী বে 20ত আৰু নোৱাৰিম দেই 20ত নোৱাৰিম আৰু কয় 30 লাগিব দেই 30 লাগিব 30ৰ তলত নহ'ব আৰু দেই 20 হ'লে নহ'ব মোক। অঁ 20 নহ'ব 30 লাগিব মই 50 দিওঁ হে কি ক'ত পলাই বিছিয়া তহঁতে হে ব'লা এই আবে মাটিখিনি ইমান শ্লিপ কিয় বে আমি দৌৰিব পৰা নাই। বাবা কি ক'ত যোৱা হে লগতো নাথা মই কেনে মাতিম? বহুত দৌৰালি বে বহুত দৌৰালি এটা যে ধৰা পৰিল আৰু এটা টেনচন ল'বা এটা আহিছে ন এটা এনেই আহিছে চাৰি দিয়ক কি এৰি দিয়ক ববি বল বাবা তই বহুত দৌৰাইছে বল ছাৰ হৈ গ'ল এতিয়া মই যাওঁ হে ক'ত যোৱা বাবা কি
ডাবুল প্ৰমোশ্যন পাম তোমাক ঘূৰালে ব'লা মই আপোনাক হেল্প কৰিছোঁ। হেল্প কৰিছা ব'ল তোৰ গোটেইকেইটা ছাৰ এইজনে হৈছে মানুহ যি অভিনন্দনৰ পৰা চুৰি বস্তুবোৰ কিনে। ইয়াৰ পৰা আমি অভিনন্দনৰ কথা উলিয়াব পাৰিম। কি অভিনন্দনৰ কল ৰিচিভ কৰি এতিয়া মাতটা দুটাকে মাত যদি তই বাচিব খুজিছ দুটাকে মাত নন্দন ক'ত হেট তেতিয়াক ধৰিলে তই আহিলি ছাৰ নন্দনক ধৰিলে যেতিয়া অভিজ্ঞত থাকিব অভিজ্ঞ আহি গ'ল আপোনাৰ ওচৰত তোকতো এনেও ধৰিলোৱে হয় আহিছ ভালে কৈছ জহনি যোৱাহঁত বহুত ঘূৰালি তহঁতে ছাৰ আমি চুৰ এনে কৰা নাছিলোঁ আমি বাধ্যত পৰি চুৰ কৰিছিলোঁ কি বাধ্য ইমান তহঁত আমি এনে চুৰ হোৱা নাছিলোঁ আমি বাধ্যত পৰি চুৰ কৰিছোঁ ছাৰ কি বাধ্য যেতিয়া আমি সৰু আছিলোঁ আমাৰ মা দেউতা নাছিল আমাৰ মা দেউতা কোন হয় নাজানো কিন্তু যেতিয়া আমি খাব খুজিছোঁ আমাক মাৰিছে আমি কাৰোবাৰ হাতত খুজিছোঁ আমাক মাৰিছে আমাক গালি পাৰিছে কিন্তু যেতিয়া আমি এদিন কাঢ়ি খাইছোঁ চুৰ কৰি খাইছোঁ সেইদিনা আমাক কোনো একো কোৱা নাছিলে সেইদিনাৰ পৰা আমি ভাবিছোঁ খুজিলে একো নাপায় কাঢ়ি ল'ব লাগে আমি কাঢ়ি লৈছিলোঁ ছাৰ এই কাঢ়ি কাঢ়ি আজি আমি অভিনন্দন হৈছিলোঁ আজি এই অৱস্থাত ছাৰ আজি আপোনাৰ আগত আছোঁ আমাৰ কোনো নাছিলে আমাক কোনো শিকাবলগীয়া নাছিলে আজি আমি এনেকুৱা অভিনন্দন সকলোৱে জানে আমি চুৰ আমি ঠগ কিন্তু আমি মনৰ বেয়া নহয় ছাৰ আমি বাধ্যত পৰি হৈছিলোঁ বাধ্য মা দেউতা নোহোৱাৰ মোৰ কথা ক'ব আহিছ ময়ো অনাথ ময়ো সৰুৰ পৰা অনাথ মোৰো কোনো মা দেউতা নাই কিন্তু তহঁতৰ নিচিনা মই চুৰ কৰিব যোৱা নাই সপোন আছিলে মোৰ আৰু সেই সপোন মই আজি পূৰণ কৰিছোঁ ইচ্ছা কৰিলে মানুহে সকলো কৰিব পাৰে হয় ছাৰ আপুনি ঠিকে কৈছে আমি যদি আজি কিবা কৰিলোঁ হয় আমি বেয়া ৰাস্তা নল'লোঁ হয় এই চাগে আমিও ভাগ মানুহ কিন্তু ছাৰ আমাক এবাৰৰ পৰা ক্ষমা কৰি দিয়ক এবাৰ চান্স দি দিয়ক ছাৰ এৰি দিয়ক ছাৰ আমি আপোনাক প্ৰমিছ কৰিছোঁ আমি ভাল মানুহ হৈ দেখুৱাম এবাৰ এৰি দিয়ক ছাৰ এতিয়া বহুত দেৰি হৈ গ'ল কিন্তু মই চৰকাৰক অনুৰোধ কৰিম যে তোমালোকক অতি সোনকালে ৰেহাই দিয়ে আৰু তোমালোকে জেলৰ পৰা ওলাই সু নাগৰিক হৈ ওলোৱা বাধ্যত পৰি যে মানুহে চুৰ কৰিব লাগে বেয়া পথত যাব লাগে সেইটো নহয় ভগৱানে আমাক দুখন হাত দুখন ভৰি দিছে কাম কৰি খাবলৈ সেয়েহে সকলোকে কৈছোঁ বাধ্যত পৰি কেতিয়াও বেয়া ৰাস্তা নল'বা সদায় ভাল পথত যোৱা আৰু এজন ভাল মানুহ হোৱা কৰি আমাৰ এই ভিডিঅ'টি লাইক কৰক শ্বেয়াৰ কৰক আৰু পাৰিলে চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাওক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক কিয়নো আপোনাৰ এটা লাইক এটা শ্বেয়াৰ এটা কমেণ্ট এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আমাক আগুৱাই লৈ যোৱাত সহায় কৰিব ধন্যবাদ